নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে। সকলোকে ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালো। বিহু আহি পালেহি, হেতু কাৰণে মই আজি আপোনালোকৰ কাৰণে এটা তিল পিঠা বা নাৰিকল পিঠাৰ এটা ৰেচিপি লৈ আহিছো। ভাবিছো ভিডিঅ'টো সকলোৱে ভাল পাব। আহকচোন দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। প্ৰথমতে মই ইয়াত 1.5 কেজি মান চাউল ললো আৰু চাউলখিনি কোমল হ'বৰ কাৰণে 3 ঘণ্টামান সময় এনেকৈ মই পানীত তিয়াই থৈ দিলো আৰু চাউলখিনি কোমল হয় মানে এইফালে মই ঢেঁকী ঘৰটো ধুনীয়াকৈ মচি মেলি ললো। এতিয়া চাউলখিনি কোমল হলত মই এনেকৈ পানীটো যাবৰ কাৰণে অলপ দেৰি থৈ দিম আৰু যদি পানীটো থাকে তেতিয়া পিঠাখিনি খুন্দিবলৈ বহুত দিগদাৰ হয়, লাগি ধৰে। হেতু কাৰণে পানীটো যোৱালৈকে এনেকৈ ৰাখি দিছো। নাৰিকল পিঠা খুন্দিবৰ কাৰণে মই 2টা নাৰিকল কাটি ললো আৰু এইফালে আমি পিঠাখিনিও খুন্দি লম। পিঠাখিনি খুন্দোতে এটা কথা আপোনালোকে মন কৰিব, যেতিয়া চালনীৰ পৰা যোনখিনি গৰিয়া ওলায় সেই গৰিয়াখিনি আকৌ যেতিয়া খুন্দা হয় তেতিয়া অলপমান চাউল লগত দি দিব। তেনেকৈ যদি পিঠাখিনি খুন্দা হয় তেতিয়া পিঠাটো বহুত ধুনীয়া হয়। পিঠাখিনি খুন্দা হৈ গ'ল আৰু এতিয়া আমি নাৰিকলকেইটাও মই ধুনীয়াকৈ চুচি ললো। এতিয়া মই প্ৰথমতে নাৰিকলখিনি ভাজি ল'ম আৰু নাৰিকলখিনি যদি ভজা নহয় তেতিয়া পিঠাকেইটা সোনকালে বেয়া হৈ যায়। সেইটো কাৰণে প্ৰথমতে মই নাৰিকলখিনি ভাজি লৈছোঁ আৰু ইয়াত মই চেনি গুড় একো দিয়া নাই, অকল নাৰিকলখিনি ভাজি লৈছোঁ। যদি আপোনালোকে ইচ্ছা কৰে চেনিটো দি হ'লেও ভাজিব পাৰে। এতিয়া মই নাৰিকলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। যদি গৰমে গৰমে ইয়াত চেনিটো মিহলি কৰা হয় তেতিয়াহ'লে চেনিটো গলি যাব। সেইটো কাৰণে নাৰিকলখিনি ঠাণ্ডা কৰি মই চেনিটো মিহলি কৰি লৈছোঁ।
এতিয়া মই কেনেকৈ পিঠাকেইটা বনাই গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দিবা কোৱা জেতুকান লগালো হাতৰ গোটেই ছাল কেনেকৈ এৰিছে দেখি জেতুকাটো লগালে ভাল প্ৰত্যেক বছৰ লগাও না জেতুকা কিবা এফাল কি ফাটিছে নি ফাটিছে নেকি এই দেখিলে নাই কেনেকুৱা হৈছে অঁ সেই নতুন চাল ল'ব পিঠা নাৰিকল পিঠা মই যাওঁ দেই তোৰ ওলাই মানুহ ৰৈ থাকো ওলাই ৰৈ কি হ'ল একো নাই হোৱা আপোনাৰ কথা ওলাই যাব লৈছোঁ কোনে ক'লে যাবলৈ কৈছিলোঁ আকৌ আহি পিনি ইয়াত গাড়ী চাড়ী থৈ মাছ কেইটামান ধৰিলোঁ ঘৰলৈ ভাইহে হ'ব একো নহ'লে ৰাজ্যলৈ যাম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।